वार्डं टू गरेश्वर बिहारी बस्तिनि थागिबि सुबुंफोरा लोंनो थाखाय दै, स्ट्रीट लाइट, मोजां ड्रेन आरो स्पीड ब्रेकारखौ थाबैनो मावनांगौनि दाबि दैखांदों गरेश्वर नोगोर बिफाननि सामलायगिरिनिसिम। दिनै बाक्सा जिल्लानि सिङाव थानाय गरेश्वर वार्डं टू बिहारी बस्ति बास स्टेशनजों जानानै थांनाय कलेज आरो 30 बेड गोनां गंसे मेडिकेलसिम थांलाय फैलाय खालामग्रा गरेश्वरनि थागिबि सुबुंफोरा लामाजों गोबां गारि मटरफोरनि होंगो दोंगो जायो हिसाबै लामायाव स्पीड ब्रेकार होनांगौनि दाबि दैखांदों। जायगानि थागिबि सुबुंफोरा अजद होबावदों दि गावसोरनि जायगायाव लोंग्रा दैनिबो गोबां जेंना आरो एसे अखा हायोब्लानो बोहैलांनो थाखाय ड्रेन गैयैनि जाहोनाव दै लोमसावो। बेनिखायनो दै बोहैलांनो थाखाय जायगायाव मोनसे ड्रेननि गोनांथि दं। लोगोसे हरनि समाव थांलाय फैलाय लामाया खोमसि जानानै थायो। बेनिखायनो जायगायाव लाइट जागायनानै होनांगौ होननानै गरेश्वर नोगोर सामलायगिरिनिसिम दाबि दैखांदों। लांगोरबायना जोंनि गरेश्वर पौरखौबा 2 नं गरेश्वर बास बिहारी बस्ति होनना बुंनाय जायो बेखौनोबो बुंलांबाय इसोरबो जे स्पीड ब्रेकार गैया थांलाय फैलाय असुबिदा मेडिकेलनि गारिफोरा हरफोरावबो फैयो इउ आरो गथ' गथायफोराबो दा हावा जानाय हिसाबै लामायाव अखारो बेखौनो बिनि कारणे असुबिदा आरो लाइटनि बेबस्थाथ' जोंनि कमप्लिटलि गैया बेलेगाव जाजोबलांबाय बुटेमारि सुटेमारि इफोरथिं खिन्थु जोंनि नैखिनो जाथ'वाखै। इनिफ्राय आरो नैबे लामानि साहाथि थानायनिखिना बहुद असुबिदा कारन बेयाव दैनि ड्रेनानो गैया इसोर हाब्रु दोलाबदो ओरै थानो गोनां जायो आरो जोंनो इ पाब्लिकनि लोंनाय दैनि कारणे बिराद असुबिदा जोंनि बेखौ नांथारगौ। जों इखौनो बुङो जे जोंनि टाउन कमिटिखौ इखिनाखौ जोंनो सहाय खालामना होथों। আর এইটো ৰাস্তাত লাইটৰ ব্যৱস্থাটো কৰিব লাগে টাউন কমিটিয়ে আৰু পানীৰ নালাও নাই ইয়াত পানীৰ নলাটো বিশেষ দৰকাৰ। কোনটো ষ্টেণ্ডৰ পৰা যিটো শাস্তিৰাম ডেকা পথ মেডিকেললৈ যায় কলেজ যায় এইফালে এইটো ৰাস্তা ব্যস্ত ৰাস্তা এইটো ইয়াত স্পীড ব্ৰেকাৰো নাই গতিকে স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰিব লাগে। এই অসুবিধাখিনি কেতিয়াৰ পৰা পাই আছে আপোনালোকে? ইয়াততো লাইটৰ ব্যৱস্থা নাই আকৌ গধূলিৰ পৰা ধৰক আন্ধাৰ হৈ যায় গতিকে লাইটো লাগে। বৰষুণ দিয়াৰ পিছত এইটো ৰাস্তাত বোকা হয় গতিকে নলা এটাৰ ব্যৱস্থা কৰিব লাগে। নলাটোৰ অতি দৰকাৰ আৰু লাইটো লাগে আৰু খোৱা পানীৰ ব্যৱস্থা একেবাৰে নাই। যিটো আমাৰ পাব্লিক হেল্থৰ পৰা পানীৰ ব্যৱস্থা কৰে চৰকাৰে সেইটো একেবাৰে নাই গতিকে পানীৰ ব্যৱস্থাটোও কৰিব লাগে। এৰিয়া হয় আৰু ইয়াৰ পৰা আপোনালোকে ডাইৰেক্ট কলেজলৈকে যাব পাৰে মেডিকেললৈকে যাব পাৰে। তো ইয়াতে বহুত দিন ধৰি পিনে যিহেতুকে আমাৰ টাউন ডিক্লেয়াৰ হৈছে ইয়াতে কোনো ধৰণৰ নালাৰ ব্যৱস্থা কৰা হোৱা নাই যিটো আমাৰ পৌৰসভা আছে ইয়াতে গুৰেশ্বৰৰ আৰু আমি খুবেই যিমান ইয়াতে বাসিন্দা আছোঁ এইখিনিৰ তো গোটেই মানে আমাৰ ৰাইজে মানে বহুত অসুবিধাত ভুক্তভোগী হ'ব লগা হৈছে। নিজৰ দমকলৰ পানী নিজৰ গা ধোৱা পানী সেইবোৰ নিজৰ ঘৰতে থাকে কোনো ধৰণৰ নালাত যোৱা ব্যৱস্থা নাই কোনো ধৰণৰ কৰা নাই তেনেকুৱা। সন্ধিয়া হ'লে ইয়াতে গাড়ী মটৰ বহুত আপ ডাউন হয় ব্যস্ত ৰাস্তা তো কোনো ধৰণৰ লাইট নাই বহুত অসুবিধা হয় কেতিয়াবা খুন্দা খুন্দিও হয়। নেক্সট এইফালে আপোনালোকে চাবলৈ পাব যদি চাই তেনেহ'লে কোনো ধৰণৰ ইয়াতে স্পীড ব্ৰেকাৰ নাই যিমান গাড়ী আপ ডাউন ইয়াতে হয়। তো সেয়ে আৰু আমি পৌৰসভাক ক'ব বিচাৰোঁ টাউন কমিটিক ক'ব বিচাৰোঁ আমাৰ এইখিনি যে উন্নয়ন অকণমান কৰি আমাক সহায় কৰে। ধন্যবাদ। এই নালাৰ পানী ক'তো নাযায় ঘৰতে তাৰমানে বন্ধ হৈ আছে তাৰপিছত আমাক লাগে আৰু লাইন চাইনো অলপ লাগে ৰাস্তাত আৰু ব্ৰেকাৰো লাগে।